বন্ধুসকল নলবাৰীত যিটো ঘটনা হৈ আছে ভূতৰ ঘটনা সেইটো ভূতৰ ঘটনা মানে সঁচা বুলি মই ভাবোঁ কিয় মানে ভাবোঁ মই মানে মোৰো ঘৰত ঘটিছে এনেকুৱা ঘটনা ঘটিছে আৰু মোৰ ঘৰত যিটো ঘটনা ঘটিছে ঠিক আছে মই নতুনকৈ ঘৰটো বান্ধিছিলোঁ নতুনকৈ সপোনৰ ঘৰটো বান্ধিছিলোঁ কিন্তু সপোনৰ ঘৰটো বান্ধাৰ পিছত মানে এনেকুৱা ঘটনা এটা ঘটি গৈছে ঠিক আছে তো আপোনালোকে নিশ্চয় মানে কি বিশ্বাস নকৰিব কিন্তু আজি বিশ্বাস কৰিবৰ কাৰণে মই এটা সম্পূৰ্ণ আপোনালোকক ভিডিঅ' বনাই দেখাম ঠিক আছে তো ঘৰখনত যিমান যি হৈছিল মই সম্পূৰ্ণ আপোনালোকক মানে ভাঙা পিটাই ক'ম আৰু বেছি ইমান মানে দীঘলকৈও নকওঁ ঠিক আছে অলপ শ্বৰ্টকাটকৈ ক'ব চেষ্টা কৰিম আৰু দীঘলকৈ ক'ব মানে বহুত দীঘল হ'ব ঠিক আছে বহুত কাহিনী 5 দিনৰ কাহিনী আছে ঠিক আছে ইয়াত 5 দিনৰ কাহিনী আছে গতিকে মই মানে শ্বৰ্টকাট কৰি আপোনালোকক ক'ব চেষ্টা কৰিম ঠিক আছে তো যিহেতু মানে কি ভিডিঅ'টো ইমান লম্বা নকৰোঁ ঠিক আছে খাটাকৈ কৰিম ভিডিঅ'টো তো আপোনালোকক মই শ্বৰ্টকাট হিচাপে মানে আপোনালোকক বুজাই দিম ঠিক আছে কিন্তু ভূত যি আছে আপোনালোকে বিশ্বাস কৰিব ঠিক আছে আপোনালোকে যি বিশ্বাস নকৰে সেইটোৱে মানে বহুত ডাঙৰ কথা ঠিক আছে আপোনালোকে বিশ্বাস কৰিব ভূত থকাটো সত্য ঠিক আছে আৰু মোৰ ঘৰত যিটো মানে ভূত আছিল মানে তান্ত্ৰিকো মানে কাম কৰিব পৰা নাই ঠিক আছে তান্ত্ৰিকো কাম কৰিব পৰা নাই এটা তান্ত্ৰিক আনিছিলোঁ তান্ত্ৰিক কাম কৰিব পৰা নাই ঠিক আছে তান্ত্ৰিকত মোৰ বহুত টকা খৰচা হৈছে কিন্তু মোৰ হাতত এটকাও নাছিল ঠিক আছে সেই তান্ত্ৰিকটো অনাৰ পিছত আৰু যে নেক্সট তান্ত্ৰিক আনিম মোৰ মানে এনেকুৱা হৈ গৈছে মোৰ হাতত টকা নাছিল মানে মই কান্দি মানে এনেকুৱা হৈছে না ঠিক আছে আপোনালোকক মই কৈ আছোঁ ফুল ডিটেইলছ কৈ আছোঁ আৰু আপোনালোকক মই দেখাই কৈ আছোঁ কি হৈছে কি হোৱা নাই আপোনালোকক মই শ্বৰ্টকাটকৈ দেখাই আছোঁ ঠিক আছে আপোনালোকে এই ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব ঠিক আছে তো চাই থাকক মই দেখাই আছোঁ আপোনালোকক আৰু মোৰ যে পিছফালে এখন পালেং দেখা পাইছে ঠিক আছে পিছফালে পালেং দেখা পাইছে সেইটো ঠিক মোৰ ঘৰৰ এই ৰুমত যে মই বহি আছোঁ ঠিক মিডিলত আছিল আৰু এই ঘটনাটো হ'ল মোৰ আজি মোটামুটি 3-4 মাহ হ'ল ঠিক আছে তো মানে যিখিনি টাইমত মই ভিডিঅ'টো কৰিব লাগিছিল ঠিক আছে ভিডিঅ'টো কৰা নাই তো এই যিটো মানে নলবাৰীত ঘটনাটো হৈ আছে সেইটো ভিডিঅ' দেখা পাই মানে কি বহুতেই কমেণ্ট কৰে বোলে মিছা কথা ভূত নাই অমুক তমুক ভূত আছে মই বিশ্বাস কৰোঁ ঠিক আছে আপোনালোকেও বিশ্বাস কৰিব ভূত যে আছে এইটো সত্য কথা তো আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি হৈছে আপোনালোকক মই ফুল ডিটেইলছ কৈ আছোঁ কিন্তু মোৰ ঘৰত যিটো ভয়ানক হৈছে মানে তামাৰ ঘৰতো ভয়ানক ঘটনা হৈ গৈছে একদম তাৰ কাটি দিছে কিন্তু মোৰ ঘৰত আৰু বেছি ভয়ানক ঘটনা হৈছে আৰু যিটো আত্মা আছিল খাতৰানাক আত্মা আছিল মোৰ ঘৰত তো আপোনালোকে ভিডিঅ'টো চাই থাকক ঠিক আছে মই দেখাই আছোঁ আপোনালোকক তো এয়া চাওক এই বিচনাখন আছিল ঠিক মিডিলত ঠিক আছে আপোনালোকক দেখাই আছোঁ মই এই বিচনাখন আছিল মই আনি দেখাইছোঁ ঠিক এনেকুৱাত আছিল মই আপোনালোকক দেখাই আছোঁ ঠিক আছে ঠিক এনেকুৱা মিডলত আছিল ঠিক আছে তো ইফালেদি সোমাইছিল মোৰ ভিনি আৰু ইফালেদি সোমাইছিলোঁ মই ঠিক আছে ইফালেদি ভিনি সোমাইছিল ইফালেদি মই সোমাইছিলোঁ ঠিক আছে তাৰপিছত ৰাতি মোটামুটি মই যিদিনাখন ঘৰটো লৈছিলোঁ ঠিক আছে তেতিয়া মানে ভাগৰে জিগাৰে চবে সোমাইছিল ঠিক আছে তো বস্তুবিলাক আনিছিলোঁ পুৰণা ঘৰৰ পৰা বস্তুবিলাক আনিছিলোঁ চাং আনিছিলোঁ পালেং চব কিছু আনিছিলোঁ এতিয়া আনি মানে মোটামুটি 11টামান বাজিছিল তো 11টামান বজাত আমি শুইছিলোঁ ঠিক আছে তো ইয়াতে মোৰ ভেনী সোমাইছিল এই ছাইডত আৰু ইয়াতে মই সোমাইছিলোঁ ঠিক আছে তাৰপাছত লেপখন সি উৰি লৈছে এই লেপখন উৰি লৈছে সি ঠিক আছে তো মই লেপখন উৰা নাই মই মানে তেনেকৈ ঘুমাই আছিলোঁ ঠিক আছে মোবাইল চাই আছিলোঁ তো সি মানে ঘুমাই লালকাল তাৰপাছত ৰাতি মই ইয়াতে সোমাইছোঁ মোটামুটি 12টা 2 মানত মই মানে মোবাইলটো চাই থ'লোঁ থোৱাৰ পিছত মানে ময়ো লেপখন উৰি ল'লোঁ ঠিক আছে তাৰপিছত মই দেখাই আছোঁ ইফালে মই ঘুমাই আছোঁ আপোনালোকক মানে ভালকৈ বুজি আছোঁ ঠিক আছে এই চাইডত মই ঘুমাই আছোঁ এই চাইডত মোৰ ভেনী ঘুমাই আছে ঠিক আছে কম্বলটো এনেকৈ আমি উৰিছিলোঁ ঠিক আছে বুকলৈকে উৰিছিলোঁ তো এই কোণাৰ পৰা চাওক এই কোণাৰ পৰা লেপখন এনেকৈ টানিছিল ঠিক আছে লেপখন এনেকৈ লাহে লাহে টানিছিল ঠিক আছে তো আপোনালোকক দেখাই আছোঁ মোৰ বুকত এই মানে এইখিনিত আছিল লেপখন এইখিনিৰ পৰা এইখিনিত আছিল তো ইয়াৰ পৰা এইখিনিলৈকে লাহে লাহে নামি গৈছে ঠিক আছে তো মই ভাবিলোঁ কি বা বস্তু লেপখন কিয় নামি গ'ল মই ভাবিলোঁ ভেনী গোটেই ভৰি দি নমাই দিল ঠিক আছে তো মই ভাবিলোঁ তাক ভালকৈ চালোঁ বোলে ভেনী টানিছে নেকি লেপখন ইফালে টানি মই ভাবিলোঁ উঠি চালোঁ ঠিক আছে কিন্তু তাই যেনেকৈ শুই আছিল তেনেকৈ শুই আছিল ঠিক আছে তো লেপখন তাই কোনো টানা কৰা নাই তাৰপাছত মই আৰু এবাৰ মানে চাই কিনে তাৰপিছত কি কৰিলোঁ আৰু শুলোঁ ঠিক আছে আৰু শোৱাৰ পিছত আৰু ইফালেদি চাওক আপোনালোকে আৰু ইফালেদি মই সিদ্ধি হৈছোঁ এদি ভেনী হৈছে আৰু ইফালে পৰা আৰু এনেকৈ টানি আছে ঠিক আছে টানাৰ পিছত কি হৈছে মই এনেকৈ ইয়াত লৈছিলোঁ কম্বলখন তাৰপিছত ইয়ালৈকে নামি দিছে মই অবাক মানে কি হৈছে ঘটনাটো ধৰিব পৰা নাই মানে মোৰ এনেকুৱা মানে ভয় ভাৱ আহিল মানে আৰু উঠি চালোঁ না ভেনীয়ে কিবা কৰিছে কৰা নাই সি যেনেকৈ শুই আছিল না
তেনেকৈ হৈ আছিল ইয়াত ঠিক আছে। তাৰপাছত মই উঠি কিনে ভালকৈ চালোঁ, কোনো বস্তু নাই, লাইটটো অফ আছিল কিন্তু লাইটটো অফ আছিল। তাৰপিছত মই লাইটটো দি লৈছোঁ, লাইটটো দোৱাৰ পিছত মানে চাৰিওফালে চালোঁ, তো একো দেখা নাই। তাৰপিছত এখন লাৰকা দাও আছিল, মই লাৰকা দাখনো আপোনালোকক দেখাব পাৰিলে দেখাব লাগে। ইয়াত নাই লাৰকা দাখন ঠিক আছে। তো ইয়াতে তলতে পৰি আছিল, মানে বস্তুবিলাক এইবিলাক নাছিল না, ইয়াতে তলত পৰি আছিল। তো লাৰকা দাখন মই গাড়ীৰ তলত লৈ লৈছোঁ ঠিক আছে। তো তেনেকৈ মানে হ'লোঁ, অলপ ভাবি কিনে হ'লোঁ কি বস্তু হয়। তো তেতিয়া মানে ঘুম আহিল। তো ঘুম অহাৰ পিছত তাৰপিছত এদিন ৰাতিপুৱা ঠিক আছে। তো আপোনালোকক নেক্সট দিনৰ কাহিনী কৈ আছোঁ বন্ধুসকল। তাৰ পিছৰ দিনৰ কথা কৈ আছোঁ, আমাৰ কি ঘটিছে আমাৰ লগত ঠিক আছে। তাৰপিছত চাওক আপোনালোকে এইখন বিচনা চাওক, এইখন বিচনা। তাৰ পিছৰ দিনা সোমাইছিলোঁ মই ইয়াতে। ফাৰ্ষ্ট এদিন ডাঙৰখিনি সোমাইছে আৰু মই সোমাইছিলোঁ। তাৰপিছৰ দিন মোৰ সৰুখিনি আৰু ইয়াতে মই সোমাইছিলোঁ ঠিক আছে। তো তাৰপিছত এইটো ৰুমত চাওক। তাৰপিছত এইটো ৰুমত মোৰ বাইদেউ আৰু মোৰ ঘৈণীয়েকে সোমাইছিল ঠিক আছে। তো আপোনালোকক দেখাই আছোঁ, ইফালেদি মোৰ বাইদেউ সোমাইছিল, ইফালে মোৰ ঘৈণীয়েক সোমাইছিল। তাৰপিছত এই কোণাৰ পৰা চাওক, এই কোণাৰ পৰা তাৰমানে সোমাইছিল, মানে ভৰিখনত ভৰিৰ বুঢ়া আঙুলিত মানে টানি থাকে ডিষ্টাৰ্ব দি থাকে, মানে শুবলৈ নিদিয়ে ঠিক আছে। তাৰপিছত তেনেকৈ গেল। তাৰপিছত দিন নেক্সট, তো আপোনালোকক কৈছোঁ নেক্সটৰ কাহিনী। তো তাৰপিছত দিনৰ নেক্সটৰ কাহিনী মানে কি হ'ল, তো ৰাতিপুৱা মোক উঠি কিনে ঘৈণীয়েকে মানে এনেকৈ ঘটনা ঘটিছে ঠিক আছে। ময়ো কৈছিলোঁ মোৰ ঘটনাটো মই কৈছিলোঁ বোলে এনেকৈ কি হৈছে ক'ব পৰা নাই। তাৰপিছত মানে ঘৈণীয়েকক মোক ভৰিত ধৰি এনেকৈ টানে ঠিক আছে। তো হয় নেকি, মোৰৰ লগতো এনেকুৱা ঘটনা ঘটিছে। মই মানে ইমান ভালকৈ কোৱা নাছিলোঁ কথাটো ঠিক আছে। তাৰপিছত যেতিয়া তাই মানে প্ৰুফ পাল বোলে এনেকুৱা হয় মোৰ লগত ঠিক আছে। তো তেনেকৈ মানে আৰু ভয় ভাৱটো বাঢ়িল, মানে কি হ'ল বুজিছা। তো ভাবিলোঁ নাই কিবা এটা বেলেগ বস্তু হ'ব ঠিক আছে। তো তাৰপিছত সিদিন গেল, সিদিনা দিনখন গেল। তাৰপিছত আৰু নেক্সট দিন আপোনালোকক আৰু নেক্সটৰ কাহিনীটো কি হৈছে আপোনালোকক কথা জনাই আছোঁ ঠিক আছে। তো ভিডিঅ'টো চাই দিব কণ্টিনিউ। নেক্সট দিনাখন মই ইয়াত হৈছিলোঁ আৰু মোৰ জেঠৰ বেটা ইয়াতে হৈছিল, আৰু জেঠৰ বেটাটো মানে বিয়া পাতিছিল ঠিক আছে। তো বিয়া পাতিছিল, তাৰপিছত ইয়াত আহিছিলোঁ। ইয়াত অহাৰ পিছত মানে ইয়াতে মোৰ জেঠৰ মানে ল'ৰাটোৰ আপিটো ইয়াতে হৈছিল আৰু মোৰ আপিটো ইয়াতে হৈছিল ঠিক আছে। তো ইয়াতে যিটো মোৰ জেঠৰ বেটা মানে ৰাতি হৈছিল, আমাৰ বৌটো ঠিক আছে, জেঠৰ বেটাৰ বৌটো তাৰমানে তাক ৰাতি কৰিছিল। তাকো মানে কি কৰিছিল, ৰাতি 12টাৰ পিছত মানে কি তাকো মানে দেহাত ধৰি একদম লগ জগাই দিছে ঠিক আছে। তাক মানে ৰাতি শুবলৈ দিয়া নাই ঠিক আছে। 12টাৰ পিছত মানে তাক লগ জগাই দিছে। তাৰপিছত এইটো ঘটনা ঘটি গ'ল। আমাৰ লগত একো হোৱা নাই, সিদিনাখন ইয়াৰ লগত ঘটিছে ঠিক আছে। তো সিদিনাখনৰ ঘটনাটো মানে কি হৈ গ'ল, মই ৰাতিপুৱাই গ'ল। তাৰপিছত আমাক জনাই ঠিক আছে। তাৰপিছত ৰাতিপুৱা আমাক জনাই বোলে এনেকুৱা ঘটনা। ৰাতিপুৱা নজনাই মানে ৰাতিতে আমাৰ লগত মানে হেৰি হৈছে ঠিক আছে। আমিতো ৰাতি ঘুমেই নাই, 4-5 দিন আমাৰ লগত ঘুমেই নাই, মানে ঘুম নোহোৱা হৈছে এই ঘৰখনৰ কাৰণে, মানে এই ভূতৰ কাৰণে ঠিক আছে। ভূতৰ কাৰণে মানে ঘুম নাই। তো মানে হুলস্থুল, মানে চবেই জানা তাত, আমাৰ গাঁওখন চবেই জানা তাত, কিন্তু মানে কি উপায় নাই। তো মানে মানুহ আহিয়ে খবৰ লয়, অমুক তুমুক কৰে। মানুহ মানে কিছুমান খবৰ ল'ব নাপাৰে, ফোন কৰে অমুক তুমুক তোমাৰ ঘৰত বোলে এনেকুৱা হৈছে, বোলো হয় আৰু এনেকুৱা। তাৰপিছত ঠিক আছে, আৰু নেক্সটৰ দিন কথা কৈ আছোঁ ঠিক আছে। নেক্সট দিনাখনৰ কথা কৈ আছোঁ, আপোনালোক চাই থাকক। তো বন্ধুসকল নেক্সট দিনাৰ কাহিনী আছিল মোৰ মানে এটা বন্ধু আছিল আৰু এটা মোৰ মানে পেহাৰ ল'ৰা আছিল ঠিক আছে। তো নেক্সট দিন আমি দুজন থাকিছিল ইটো চাঙত ঠিক আছে। এইটো চাঙত সোমাইছিল, এদিন মোৰ বন্ধু দুজন সোমাইছিল, এদিন মোৰ পেহাৰ পোৱালিটো সোমাইছিল ঠিক আছে। তাৰপাছত এতিয়া সোমাইছিল আৰু আমি সোমাইছিলোঁ ইয়াত চাওক। তো মই সোমাইছিলোঁ ইদি, আৰু মাজত সোমাইছিল আমাৰ এইটো সৰু পোৱালিটো। তাৰপিছত আৰু সিদি সোমাইছিল মোৰ ঘৈণীয়েকটো ঠিক আছে। তাৰপিছত ৰাতি কি হৈছে 12টা বজাৰ পিছত ঠিক আছে। তো ইয়াত ইফালেদি মই সোমাইছিলোঁ আৰু মাজত মোৰ সৰু ছোৱালীটো সোমাইছিল আৰু ইফালে ঘৈণীয়েকে সোমাইছিল ঠিক আছে। তাৰপিছত ৰাতি এইফালেদি চাওক, এইফালেদি এই চাংখনৰ এই ৱালখনৰ ইফালেদি ঠিক আছে, ইফালেদি মানে এনেকৈ গলা দবাইছিল ঠিক আছে। এনেকৈ গলা দবাইছিল ঠিক আছে। গলা দবাৰ পিছত মানে সি মানে উকাচ পোৱা নাই ঠিক আছে। মোক হাতখানেদি এনেকৈ এই মানে ছোৱালীটো মানে মাজত আৰু সিফালে মই ঠিক আছে। তাক মোক মানে এনেকৈ টাচ দিব খুজিছিল, কিন্তু টাচ দিব পৰা নাই, মানে গলাত মানে একদম টিপি ধৰিছে ঠিক আছে। মোক লগাল পোৱা নাই। তো মানে কোনো ৰকম মানে যুঁজিতে মানে কোনো ৰকম আৱাজটো ওলাইছে ঠিক আছে। আৱাজটো ওলাৰ পাছত মোক মানে কোনো ৰকম টাচ কৰিছে ঠিক আছে, হাতখানেদি টাচ কৰিছে। মই মানে সাৰি পাই আছিলোঁ, ইমান ঘুম নাই মই ভালকৈ ঠিক আছে। তাৰপিছত মোক মানে উঠি গৈ আছে এনেকৈ গলাত গলাত দাবাইছে ঠিক আছে। তো মোক এনেকৈ গলাত দাবাই ৰাখিছে ঠিক আছে। তো মানে অটো চিহ্ন ফুলি গৈছে অলপ ফুলি গৈছে। তাৰপিছত কি হ'ল, মই উঠি কিনে ক'লোঁ আৰু কি
বোলে নাই আৰু কি তই এতিয়া খাব নাই এনেকুৱা সপোন পাইছে বোলে খাব নাই এনেকুৱা হৈছে বোলে মই সেনেকুৱা ক'লোঁ আৰু সেনেকৈ মানে ভুলে ফালে মানে আৰু মানে ঘুমাব পাৰিব ঠিক আছে তো সেনেকৈ মানে চলিটো সোমাই আছে আৰু মইতো মানে চিন্তা হৈ গ'ল মানে কি হ'ল নতুন ঘৰখনত ইমান সপোনৰ ঘৰ বহুত কষ্টকৈ বান্ধিছোঁ আৰু কেনেকৈ বান্ধিছোঁ মই আপোনালোকক লাষ্টত ক'ম ঠিক আছে তো তাৰপাছত মই সেনেকৈ মানে শুব দিলোঁ ঠিক আছে ফুল তাৰপিছত আৰু কি কৰিছে আৰু ভৰিত টানে ভৰিৰ আঙুলিত বুঢ়া আঙুলিত আৰু ধৰি টানে ঠিক আছে চকু চকুৱে জাপাল তেওঁ জাপাল মই জাপাল তাৰপিছত এই নাই পুৰা উঠিল হংকা কৰে পুৰা মানে ভয় ভাব একদম হংকা কৰে উঠিল ঠিক আছে নাই নহ'ব মানে কি হ'লো তাৰপিছত মই মানে 10 পেকেটমান বম আনি থৈছিলোঁ মানে বম ফুটাই আছিলোঁ মানে 4 দিনমান বম ফুটাই আছিলোঁ পুৰি বম ফুটাই আছিলোঁ মানে বম ষ্টকত আছিল ঠিক আছে বম ষ্টকত আছিল ফটকা বম গাঠা বম ষ্টকত আছিল 10 পেকেটকৈ ঠিক আছে তো মই মানে বম ফুটে চাৰা ৰাতি বম ফুটাইছোঁ ঠিক আছে তো ঘটনাটো কৈ আছোঁ আৰু তাৰ মাজত বম ফুটাৰ কাহিনীটো কৈ আছোঁ ঠিক আছে এইফালে পৰ্দা ফাৰি চিৰি গৈছে আপোনালোকক দেখাইছোঁ মানে পৰ্দা ফাৰা এইবিলাক চাপ ফুটা এইবিলাক চাপ ফুটা ঠিক আছে এইবিলাক ফুটা মানে বম ফুটা মানে জুই আংঠা চিটকি ঠিকটি একদম মানে জুই চিটকি মানে পৰ্দা মানে জ্বলি গৈছে ঠিক আছে ইফালে দিও আছিল আপোনাক মই দেখাই আছোঁ এইটো মানে ৰাতি দেখা নাযায় লাইটটোৰ কাৰণে ঠিক আছে তো দিনত দেখাব পাৰিম ঠিক আছে তো দেখাই আছোঁ ইটো পৰ্দা মানে লাইটৰ বম ফুটোৱাৰ কাৰণে মানে পৰ্দাও জ্বলি গৈছে ঠিক আছে তো ইটো ৰুমত বম ফুটাইছোঁ এইটো ৰুমত বম ফুটাইছোঁ বাহিৰত ফুটাইছোঁ চাৰিওফালে বম ফুটাইছোঁ ঠিক আছে চাৰিওফালে বম ফুটাইছোঁ আপোনালোকক দেখাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো তো বন্ধুসকল যিদিনাখন মোৰ বন্ধুকো সোমাইছে তাৰপিছত আৰু মোৰ পেহাৰ পোৱালিটা সোমাইছে ঠিক আছে ইফালে সোমাইছিল আৰু মই ইয়াতে সোমাইছিলোঁ ঠিক আছে তাৰপিছত কি কৰিলোঁ ৰাতি মানে সেইটো ঘটনা হোৱাৰ পিছত মানে সিহঁতক মাতিলোঁ ঠিক আছে মাতিলোঁ মানে একগোট হ'লোঁ এটা ৰুমত ঠিক আছে এটা ৰুমত একগোট হ'লোঁ তাৰপিছত একগোট হোৱাৰ পিছত এই দৰ্জাখন মাৰি লৈছোঁ ঠিক আছে এই দৰ্জাখন মাৰি লৈছোঁ এনেকৈ মাৰি লৈছোঁ ঠিক আছে এইটো চাওক এই দৰ্জাখন এনেকৈ মাৰি লৈছোঁ ঠিক আছে কিলা দি লৈছোঁ ইফালে দৰ্জাখন মানে দি লৈছিলোঁ ঠিক আছে ইফালে দৰ্জাখনত মানে কিলা মাৰি লৈছোঁ চাওক কিলা মাৰাৰ পিছত মানে এতিয়া 4জনে মানে ইয়াত মই আৰু ঘৈণীয়েক আৰু মোৰ পেহাৰ পোৱালিটা আৰু মোৰ বন্ধুজনে মানে ইয়াত খাৰা হৈছিল ঠিক আছে ছোৱালীটা মানে শুই আছিল বিচনাত ঠিক আছে শুই আছিল তো কি কৰিলোঁ মানে বম আছিল মানে মোৰ পেকেট বম আছিল তাৰপিছত বমটো ওলালোঁ বমটো ওলোৱাৰ পিছত কি কৰিলোঁ ঠিক আছে দেচিলাইটো পালোঁ ঠিক আছে দেচিলাইটো লাইট কাৰেণ্ট আছিল কিন্তু লাইট জ্বলি আছিল ঠিক আছে ঘৰত লাইট জ্বলি আছিল তো তাৰপিছত কি হ'লো যেতিয়া মই মানে বমটো ফুটাব খুজিলোঁ ঠিক আছে বমটো ফুটাব মানে জুই জ্বলাৰ লগে লগে মানে কি কৰিছে বমটো লগাবাই চান্স নাপায় ঠিক আছে তাতে মানে লাইট প্ৰিক প্ৰাক ঠিক আছে লাইট একদম মানে প্ৰিক প্ৰাক লাইট প্ৰিক প্ৰাক একদম মানে হৰৰ মুভিৰ নিচিনা কাহিনী যেনেকৈ আপোনাৰ লাইট প্ৰিক প্ৰেক কৰে তেনেকুৱা মানে কাহিনী ঠিক আছে তাৰপিছত কি হ'ল লাইনটা গেল ঠিক আছে লাইনটা গেল তাৰপিছত আৰু মানে ভয় ভাৱ আহিল আমাৰ মানে এনেকুৱা ভয় ভাৱ আহিল মানে ঠিক আছে তাৰপিছত আপোনালোকক দেখাই আছোঁ তাৰপিছত এইফালে দেখাইছোঁ যেতিয়া লাইনটো গ'ল ঠিক আছে মই ভাবিছোঁ লাইনটো আছে না নাই চেক কৰি লওঁ ঠিক আছে তো এইফালে মই পৰ্দা মেলি চালোঁ তো এনেকৈ মই লাইটটো বাহিৰত দেখা পাম ইফালে লাইটটো ঠিক আছে সেইটো বেলেগ ঘৰ মানে গ্লাছেদি দেখা যায় বেলেগৰ ঘৰত মানে কি লাইটটো আছে ঠিক আছে তো মই লাইটটো অফ কৰি দেখাইছোঁ আপোনালোকক কেনেকুৱা পৰিস্থিতি হৈছে ঠিক আছে লাইটটো একদম মানে অফ ঠিক আছে লাইটটো এনেকুৱা অফ আছিল ঠিক আছে লাইটটো এনেকুৱা অফ হোৱাৰ পিছত যেতিয়া মই মানে পৰ্দাখন এনেকৈ মিলি চাওঁ ঠিক আছে এইফালে বাহিৰত লাইট দেখা যায় ঠিক আছে না এইফালে দেখা পাইছে আপোনালোকে সেই দূৰত লাইটটো জ্বলি আছে ঠিক আছে তেতিয়া মানে কি আমাৰ ভয় লাগিল ঠিক আছে ভয় লগাৰ পিছত ঠিক আছে লাইটটো জ্বলাই আছোঁ মই আপোনালোকক দেখাই আছোঁ তাৰপিছত মানে আমাৰ কুহুৰি ভয় লাগিল একদম মানে বহুত ভয় লাগিল মানে কি হ'ল একদম মানে ভয়তে মানে তাও মানে কোনো ৰকম মানে দেচিলাইটো জ্বলাই লাইটটো বমটো ফুটাইছোঁ ইয়াতে ঠিক আছে বমটো ফুটাইছোঁ ইয়াতে এই চাইডত মানে এই কোণাতে বিছনাখনৰ পৰা এইফালে চাওক মানে মই এটা বম ফুটাইছোঁ ঠিক আছে বমটো ফুটোৱাৰ পাছত মানে কিছু হোৱা নাই ঠিক আছে তাৰপাছত ইফালে এটা মই চকেছত মানে এটা ঝাৰা পানী আছিল ঠিক আছে ঝাৰা পানীটো আছিল মানে ৰাতি মানে সদায় সিজাওঁ ঠিক আছে তাৰপিছত যিটো মানে 12টাৰ পিছত যেতিয়া মানে ঘটনাটো ঘটিছে তাৰপিছত কি হৈছে বটলৰ পৰা মানে মই পানী ঝাৰাটো লৈছোঁ ঠিক আছে সেইটো ইয়াতে আন্ধাৰ মুঠা ছোৱালীটো ইয়াতে হৈ আছে ঠিক আছে কোণাতে হৈছে আমি এক কপলে মানে 4জনে এতিয়া খাৰা ঠিক আছে এই কোণাখিনিত চাওক এই কোণাখিনিত ইফালে এখন পৰ্দা চাক আছে ইফালে এখন পৰ্দা দেখা পাইছে দৰ্জা মাৰি লৈছোঁ ঠিক আছে ইয়াতে 4জনে মানে একদম মানে আমি খাৰা হৈ আছিলোঁ ঠিক আছে তাৰপিছত যেতিয়া মানে পানীটো হিতৰাওঁ ঠিক আছে এনেকৈ চাৰিওফালে হিতৰালোঁ পানীটো হিতৰোৱাৰ পাছত কি হৈছে ঠিক আছে পৰ্দাবিলাক এনেকুৱা আছিল হা পৰ্দাবিলাক এনেকুৱা আছিল চাওক পৰ্দাবিলাক এনেকুৱা আছিল কচা খোৱা নাছিল মেলা খোৱা আছিল ঠিক আছে এনেই মেলা খোৱা আছিল চাওক
এনেকুৱা মেলা খোৱা আছিল। তাৰপিছত কি হৈছে আপোনালোকক দেখাইছোঁ, যেতিয়া মই মানে পানীটো সিতৰাৰ লগে লগে কি কৰিছে দেখুৱাই এই পৰ্দাখন নিজে নিজে টানা খাইছে। ঠিক আছে, আমি চাৰিজনে ইয়াত একেলগে মানে থিয় হৈ আছিলোঁ এই কোণাত। এই পৰ্দাখন নিজে নিজে এনেকৈ ফাৰাচ কৰি এনেকৈ টানা খাইছে। ঠিক আছে, এনেকৈ টানা খায় আমাৰ পানীটো মানে পূৰা সিতৰি আছোঁ মই। পৰ্দাখন এনেকৈ টানা খোৱাৰ পিছত এইফালে চাওঁ, এখন ওপৰত চিলিং আছে, চিলিংখনৰ ওপৰেদি এটা জুই নিচিনাকৈ ফাৰাচকৈ যি মানে চিলিঙৰ ওপৰে একদম ভেন্টিলেশ্যনৰ ওপৰে দি দিছে। চাওক, ভেন্টিলেশ্যনৰ ওপৰে দি দিছে। তাৰপাছত মানে আমাৰ এনেকুৱা ভয় লাগিল, তো হুলস্থুল, ৰাতি ঘুম নাই, এনেওতো 4 দিন ঘুম নাই, 4-5 দিন পাঁচৰ দিনাও আমাৰ ঘুম নাই। ঠিক আছে, চাৰা ৰাতি সেনেকৈ মানে গ'লোঁ, শাৰী পাই মানে বিচনাত থাকিলোঁ, তাৰপিছত শাৰী পাই সেনেকৈ গ'লোঁ। ঠিক আছে, তো মানে কি কৰিলোঁ, তাৰপিছত দৰ্জা মেলিলোঁ, বম থম চাৰিওফালে ফুটালোঁ। ঠিক আছে, ধামাকা বম, চাৰিওফালে বম ফুটাইছোঁ, মানে পৰ্দা আছে। তাৰপাছত নেক্সট দিনাখন হৈছে, শ্বৰ্টকাটকৈ কওঁ, নেক্সট দিনাখন বহুত মানুহ আছিল আমাৰ ঘৰত, মোটামুটি 10জনমান মানুহ। মানে মোৰ দাদা, মোৰ ভাইটি চবেই আছিল, চবেই এইটোত 10জন, গোটেই 10জন থাকিছোঁ ঘৰত। তো সেইদিনাখন একো নাই, একো ডিষ্টাৰ্ব নাই, মানুহ বেছিকৈ থকাৰ কাৰণে ডিষ্টাৰ্ব নাই। তাৰপাছত নেক্সট দিন তান্ত্ৰিক আনিলোঁ মানে মুখ কৰিলোঁ। তো হ'ল, চক ঠক বান্ধি লোৱাৰ পিছত মানে নেক্সট দিনাখন আৰু সেনেকাই ডিষ্টাৰ্ব, আৰু ভৰিত ধৰি টানে ডিষ্টাৰ্ব। ঠিক আছে, মানুহ আছিল, আমি মানুহ ঘুমাইছিলোঁ। তো ফেমিলি পুৰণা ঘৰত আমাক পঠাই দিছোঁ, ইয়াতে ৰখা নাই, ফেমিলি ছোৱালী তাৰ পুৰণা ঘৰত, আমি মানে এতিয়া খালি ল'ৰা মানুহ থাকিছোঁ। ঠিক আছে, তো ডিষ্টাৰ্ব মোকে ডিষ্টাৰ্ব কৰে, তো কাৰোবাক বেলেগকো ডিষ্টাৰ্ব কৰে। ঠিক আছে, তো সেইদিনাখন যোৱাৰ পিছত মানে তান্ত্ৰিকে কাম নহ'ল, যিটো কাম কৰিলোঁ তান্ত্ৰিকৰ কাম নহ'ল, আৰু বেলেগ তান্ত্ৰিকক চালোঁ, বেলেগ তান্ত্ৰিকক কৈ আছে বস্তুটোৰ কাম হোৱা নাই, চকটো বান্ধোৱা হোৱা নাই। ঠিক আছে, চকটো মানে পাৱাৰ নাই, এইটো মানে পাৱাৰ কম, ওর মানে পাৱাৰটা কম একদম, মানে তাৰ কোনো পাৱাৰটা কামেই দিয়া নাই। ঠিক আছে, তাও মানে ওর পুরা ফুল পাওয়ার, একদম ফুল পাওয়ার মাতি আছে ভূতটো, এনেকা ফুল পাওয়ারের ভূত, মানে ডেঞ্জারাস ভূত। ঠিক আছে, তো নেক্সট দিনাখন বেলেগ কবিৰাত লৈ আহিছোঁ। ঠিক আছে, তাৰপাছত চাওঁ চিতাৰ পাছত মানে তাই অলপ চানা পানী দিল, চমুক চাচিনি দিল, লোৱাৰ পিছত মানে কি সেইদিনা মান ডিষ্টাৰ্ব নাই, অলপমান তাও প্ৰব্লেম কৰিছে। ঠিক আছে, অলপ টাচ কৰিছে। তো নেক্সট দিন আকৌ মাতিছোঁ তান্ত্ৰিকক, আৰু তান্ত্ৰিকক মাতাৰ পিছত মানে আৰু অলপ চাৰা ফুকা কৰিল। ঠিক আছে, আৰু যিটো মই প্ৰথম তান্ত্ৰিক মানে মাতিছিলোঁ, সেই তান্ত্ৰিকটো মাতিছিলোঁ, কিন্তু পইচা মই মানে বহুত কষ্ট কৰিলোঁ। মোৰ ঘৰটো বান্ধাৰ পিছত মানে খৰচা হ'ল, ঘৰ লোৱাৰ পিছত মানে পইচা নাছিল, 1 টকাও নাছিল, মানে মোৰ খুব বেছি 5-6 হাজাৰ টকা আছিল। 6 হাজাৰ টকা তান্ত্ৰিক এটা মোৰ মানে তান্ত্ৰিক এটা লৈ আছে। ঠিক আছে, তান্ত্ৰিকটো মানে বহুত দূৰৰ আছিল, লৈ আহিছোঁ। ঠিক আছে, তো বহুত তাতে খৰচা পাতি গৈছে। তো মানে এটকাও নাছিল, মানে ফাৰ্ষ্ট তান্ত্ৰিকটো আনাতে। তাৰপিছত মানে নেক্সট তান্ত্ৰিকটো দি আনিছোঁ, মানে মোৰ হাতত এটকাও নাই, মানে মোৰ চকুৰ পানী ওলাই গৈছে, মই কি কৰিম, ঘৰখনতো থাকিব লাগিব, ইমান কষ্টৰে বনাইছোঁ, ভাঙি পেলাবতো নহ'ব। ঠিক আছে, তো এনেকা চিষ্টেম হৈ গৈছে। তো নেক্সট তান্ত্ৰিকটো আনিলোঁ, কোনোৰকম মানে হৈ গ'ল, আৰু মোক কৰিলোঁ। তেনেদৰে বৰ্তমান ঘৰত কোনো ডিষ্টাৰ্ব নাই, তো বৰ্তমান ভালে কুশলে আছোঁ, তো ইমান ডিষ্টাৰ্ব পোৱা নাই। গতিকে এয়া কামনা কৰোঁ যাতে এনেকুৱা ঘটনা হ'লে কিবা এটা ব্যৱস্থা কৰক। ঠিক আছে, ব্যৱস্থা কৰি লওক ঘৰখনত, নহ'লে কিবা এটা বিপদ হৈ যাব, তৎক্ষণাৎ বিপদ এটা ঘটনা ঘটি যাব। ঠিক আছে, তো আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু মানে কি ক'ম আৰু উপায় নাই, আৰু চেনেলটো পাৰিলে ফ'ল' কৰিব। ঠিক আছে, তো এনেকুৱা ঘটনা ঘটি আছোঁ, আৰু বৰ্তমান মানে মই এই ঘৰটোত ভালকৈ থাকি আছোঁ, আৰু আপোনালোকক মই একবাৰ লুকছটো দেখাই আছোঁ আমাৰ ঘৰখনত। ঠিক আছে, ফুল ভিডিঅ'টো দেখাই আছোঁ, মানে ঘৰখনৰ ফুল ভিডিঅ'টো পিকচাৰটো দেখাই আছোঁ আপোনাক। এইখনে হ'ল মোৰ ঘৰখন, চাওক, এইখনে হ'ল মোৰ ঘৰ, এই ঘৰখনতে ভূতৰ কাহিনী। আৰু শেষত কৈছিলোঁ মই কামটো কি কাম কৰোঁ। ঠিক আছে, তো মই বহুত কষ্টৰ কাম কৰোঁ। ঠিক আছে, মই মানে কি গছ কাটো, গছ ফালাওঁ। ঠিক আছে, মানুহৰ ঘৰ মানে চৰকাৰী ঘৰবিলাক আহিছে, চৰকাৰী ঘৰ মানে কিছুমানে কাঠ লাগে, কাঠ কিনিব নাপাৰে, কাঠৰ বহুত দাম। তো ঘৰৰে এটা সৰু সুৰা গাছবিলাক কাটি কিনে তামাক মানে ফালি দিওঁ। ঠিক আছে, মেচিনেৰে ফালি দিওঁ। ঠিক আছে, তো যি এটকা দুটকা মানে ইনকাম হৈছিল, মানে পইচা সাঁচি বহুত কষ্টৰে ধনেৰে মানে এই ঘৰখন বান্ধিছিলোঁ। ঠিক আছে, তো এনেকৈ আৰু মানে এই বহুত কষ্টৰে মানে জীৱনখন মানে আপোনালোকে জানে, কাঠ ফালালে কিমান কষ্ট হয়, গোলাইবিলাক দাঙিব লাগে, মুখ কাটিব লাগে, গাছে দিব লাগে, বহুত ৰিক্সৰ কাম হয়। ঠিক আছে, তো এইখিনিয়ে ক'ব লগা, আৰু আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে বহুত আশাবাদী। ঠিক আছে, তাতে আপোনালোকে শ্বেয়াৰ কৰে।